নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ এটা মাটি দালি আৰু অমিতা খাৰৰ ৰেচিপি লৈ আহিছোঁ। একদম সহজ পদ্ধতিৰে বনাইছোঁ। আহকচোন চাওঁ কেনেদৰে বনালোঁ ৰেচিপিটো। প্ৰথমে লৈছোঁ এফাল অমিতা, মই এনেদৰে কাটি লৈছোঁ। তাৰপিছত লৈছোঁ অলপমান নহৰু, অকণমান আদা, দুটা শুকান জলকীয়া আৰু লৈছোঁ 3 খিলামান তেজপাত। দালিখিনি মই 3 ঘণ্টামান ভিজাই ৰাখিছিলোঁ। ভালদৰে ধুই লৈ এতিয়া মই এটা প্ৰেছাৰ কুকাৰত এনেদৰে বইল কৰি লৈছোঁ। বইল কৰোঁতে মই অমিতা কেইডোখৰ, দুটা তেজপাত আৰু সোৱাদমতে নিমখ দি দিছিলোঁ। মই দুটাই হুইচেল দিছোঁ। দুটা হুইচেল দিওঁতেই বহুত ধুনীয়াকৈ সিজি গৈছে। এতিয়া অলপমান পানী দি ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে মই আধা চামুচতকৈও একদম কম পৰিমাণে বেকিং ছ'ডা দিছোঁ, যিটো আমি খোৱা খাৰ কওঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। 2 মিনিটমানৰ কাৰণে উতল আহিবৰ কাৰণে ৰাখি দিছোঁ এইটো। এতিয়া এটা মই কেৰাহী পাতি লৈছোঁ। তাতে দিছোঁ প্ৰয়োজন অনুসৰি মিঠাতেলখিনি গৰম হৈ অহাত ইয়াতে দিছোঁ মই অকণমান পাঁচফোৰণ, দুটা শুকান জলকীয়া, এটা তেজপাত। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে দিছোঁ মই খুন্দি ৰখা নহৰুখিনি মই খুন্দি ৰাখিছিলোঁ। এইখিনি মই ৰঙা পৰালৈকে এনেদৰে লৰাই ভাজি লৈছোঁ। এয়া মোৰ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই বইল কৰি থোৱা দালিখিনি যোগ কৰিছোঁ। এনেদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি মই 3 মিনিটমানৰ কাৰণে উতল আহিবৰ কাৰণে ৰাখি দিছোঁ। ইয়াত 3 মিনিটমানৰ পাছত এতিয়া ইয়াতে মই খুন্দি ৰখা আদাখিনি দিছোঁ। আদাখিনি একদম লাষ্টলৈ দিব লাগে। প্ৰথমতেই দিলে গোন্ধটো নাইকিয়া হৈ যায় আদাৰ। এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি মই 2-3 মিনিটমানৰ কাৰণে আকৌ ৰাখি দিছোঁ। এয়া আমাৰ দালি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ, ঢাকনখন লগাই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।